নাহৰজান কাণ্ডৰ সন্দৰ্ভত কেএছৰ সংবাদমেল ইএম অমৰ সিং টিছৰ যোৱাকালি দিয়া সংবাদমেলৰ প্ৰসংগত প্ৰতিক্ৰিয়া নাহৰজান ভূমিকাণ্ডৰ সন্দৰ্ভত বিশিষ্ট সমাজকৰ্মী তথা জাগাছৰ অধ্যক্ষ খৰসিং তেৰণৰ প্ৰতিক্ৰিয়া কেৱল ভুৱা তথ্য বুলি ক'লেই নহ'ব। পশ্চিম কাৰ্বি আংলঙত ক্ৰমাৎ নিম্নগামী কোভিড আক্ৰান্তৰ সংখ্যা জিলাখনত এতিয়ালৈকে কোভিডত আক্ৰান্ত হৈ মৃত্যু 6জন লোকৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া পাইছোঁ পিতং বাতৰিলৈ। ছ'চিয়েল মিডিয়াৰ ৰৌজাল পৌজাল হোৱা নাহৰজানৰ ভূমিকাণ্ডৰ সন্দৰ্ভত যোৱাকালি ইএম অমৰ সিং টিছই আয়োজন কৰা এক সংবাদমেলত দিয়া স্পষ্টীকৰণৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেএছৰ ইংলং 4 নেতৃত্বই। শনিবাৰে কেএছএ কাৰ্যালয়ত আয়োজিত সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেএছৰ নেতৃত্বত থাং সিং টিমুঙে কয় যে নাহৰজান 100 বিঘাকৈ মাটি একেটা ডাক নম্বৰত একেটা মৌজাৰ অধীনত 2 পৃথক ব্যক্তিৰ নামত ভূমিৰ পট্টা কেনেকৈ সম্ভৱ। ছাত্ৰ নেতাগৰাকীয়ে কয় যে 100 বিঘা মাটি এনেদৰে বেলেগ বেলেগ 2 ব্যক্তিৰ নামত লেণ্ড ৰেভিনিউ বিভাগে পৰিষদৰ অপোজৰে পট্টা দিবলৈ সম্ভৱ হোৱাটো সৰু কথা নহয়। উল্লেখ্য পৰিষদৰ ৰাজহ বিভাগৰ ইএম তথা কাৰ্যবাহী সদস্য অমৰ সিং টিছই মাটি পট্টাৰ সন্দৰ্ভত ফেক ডকুমেণ্ট অৰ্থাৎ ভুৱা তথ্য বুলি ব্যক্ত কৰিছিল যোৱাকালি সংবাদমেলত। আনহাতে কেএছৰ নেতৃত্বই দাবী কৰে যে এই কাণ্ড সংঘটিত কৰাৰ আঁৰত প্ৰকৃত দোষী ব্যক্তিক শীঘ্ৰে আটক কৰি ব্যক্তিজনৰ বিষয়ে ৰাজহুৱা কৰিব লাগে। alam laki apelo hala bangso jiri pharoisi along le Karbinglong Autonomous Council dan dipipon lake Lengri Au son of Semtem Au lo memo number Karbinglong Autonomous Council reference allotment 213 part 11 lapen ningkan surina ingkoi dak number 10 lapen moja ke Jamunapar block 1 non moja ka Jamunapar lo lasi same dak number 10 isibera dak number long si bahini men doko isibera dak number long si Lengri Au kanta chiri pharo si pidalo Angelina Yanthan kanta chiri pharo si pidalo isibera dak long si isibet moja long si lasi mangkume milake lasi jong si Lengri Au documents tong kichok chema ma Angelina Yanthan documents tong kichok chema kolubang sinon mangke fake documents ko Karbinglong Autonomous Council department si langkon po lasi Autonomous Council pela bangso alam putak kini dun de bilang ni Land and Revenue IM pulo alang ni tum kini dun de pong dake klang daglo dake komane ARO komane mondol dake la bangso fake document kasilam si naga tuman jiri pharu si kacho office ka bor ilo lasi non nilitum karbi lochale sompen nilitum ka demand jikilalo prap jin pen la bangso akichok je ki kem vegaphan ni drok siang bom nepsi ratang lu paklang thegang ji je la bangso alam ki kem ve kumalo la bangso sai ki kem ve kumalo ko paklang thegang ji department kan kachira doko fake document kasilam dokpi kuchini lasi non prap jin pen hala fake document kasilam to bhan la duplicate pata non son duplicate agreement hai kasilam to lasi duplicate pata kasilam to bhan non amat Karbinglong Autonomous Council pen nevektan ji lasla bangso chiri pharoisi along le komas ko jorma koson si dak number isibedong le bahini men to koma la nitroxium ng talipen komas ki chok chema la phan mane settlement department no ARO mondol mate Karbinglong Autonomous Council authority atum hatame nevektan ji bitu Karbinglong chole song kahin pen binabas media lo Stefan Tenor report Cup News. নাহৰজানৰ 100 বিঘা মাটি 10 লাখত বিক্ৰী কৰাটো সঁচা নহয় আৰু যাৱতীয় তথ্য সঁচা নহয় বুলি ইএম অমৰ সিং টিছই ক'লেই নহ'ব। শীঘ্ৰে সম্পৰ্কত মূল দোষীজনক গ্ৰেপ্তাৰ কৰিব লাগিব। এইটো তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে জাগাছৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী খৰসিং তেৰণে।
নাৰজানৰ ভূমিকাণ্ডৰ সন্দৰ্ভত জাকাচৰত শৈক্ষক হৰসিং তেৰণে সংবাদ মেলৰ মাজত হোৱা চমু আলাপত তেৰণে মন্তব্য কৰে যে ভূমিকাণ্ডটো কেৱল সঁচা নহয় বুলিলে কি হ'ব যদি হয় তেন্তে কোনে সংঘটিত কৰিলে এনেদৰে ভুৱা কাণ্ড অফিচিয়েল সিল মোহৰ চহী ফাইল নম্বৰ আদিকে ধৰি 10 লাখ টকা লোৱা অফিচিয়েল তথ্য মজুত আছে এনে পৰিপ্ৰেক্ষিতত স্পষ্টীকৰণ দিয়ে কথাটো সঁচা নহয় বুলিলে নহ'ব বুলি কয় তেৰণে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এই কাণ্ড সংঘটিত কৰা প্ৰকৃত দোষীক উলিয়াব লাগে আৰু লগতে দোষী ব্যক্তিক যথোচিত আইনী ব্যৱস্থা ল'ব লাগিব বুলিও কয় Tingke avilo lang itunta lake force avok kali pusi pulo kala bangso aprang nilipan CM akihaya alang limetha masi pen alang lipan nili kilo 130 140 alang nasi alang li pulo lake ne EM akan toilo pirilo lake avok kali la ke fake la pen ke la so ke claim abang pu pansita piriko penne pulo la so tengsi lituma revenue EM akhayo morsing sisu sita me clarification chipilo chipi atenggalang litung pulo la kya hokkali pulo hokkal sita ladak abang hokkali puchor abang ke chokche deji la pen la so komat si ke claim ladak official seal do a signature do la pen file number ka do kave do tangka 10 lakh ke n la so receive a number do arni do bulote la so lamang yong kumane yong se ahok kalisita la so kame claim bang ke la ke kama thanang so da serious lo la bang ke athila ke mo phi ke effect ke Karbi Anglong along le la penge kar council phana along nang le rogi la sila so lamang ke alang le tumi clarification chi pipen dorab joy puchora bang ke chokche la ke fake apor la ke ahok kali puan chokche la so lo ko nat pen si ke klang ma ko mat si ke claim ma ke claim bang fu atuma phan la so council pen non prabjin pen alang le tum phan risi nepsi arona teng eng sai vek nang la ke chengsi ne li alang le tum phan chuning ridun alam thelo la pen ke thialam bang ke la buzon tumi press meet along alang li tum alang li em akha ki puating ke council aphan ki pusit pusi pulo sita neli purpose bang council aphan putoji pusiji aphan gali muthe labang so order theklong allotment order theklong lokpen nili den nang ne bang putin sita ninge jangje duye la so ninge jangje pen kaninge nililam the bang asap ke tok nililam the bang asap prek chatlo sita lake neli council aphan ki pusit ji pule neli hala hui ke tok ke kali la se ki pusit alam gali la pen ke ining ke jang je me me dim do lada la si hala hoya teng pen lang dam lo pulo tang ti ko ma eli tum kamat ha me alam do ka che than me alam do ining ke jang je me alam do la si chuning ri thu le thot lo council authority CM me thang ma initiative nc alang li la so alam papiri nangi abang thu papiri nangi kali pulote la so teng bo jong si la council pen si isu long le pulote la bang so lama bang ke non ke hok lo je dak ke gopil ma len la so gopil ma puji mafia tu ma son gopine tu ma son la so reket dak do ed lo la pen ke non het pupu birta ke longa teng ke jong si la fake pulotang te la fake a document pen si la Nagaland ke dialong le pelang ke chipi jir bom lo pusi ke than la si la so lama bang sita me council sor la bang ke chelang don vek nang ate long le helo e thia bong lo long le yong si avite council mata avelu la si la council bang ke la 10434 square kilometer along le bang ke kaita chehera idun chennangi Stefan Tenor report Cut News পশ্চিম কাৰ্বি আংলং জিলাত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা জিলাখনত এতিয়ালৈকে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে 6 গৰাকী পশ্চিম কাৰ্বি আংলং জিলাত হ্ৰাস পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা জিলাখনত কোভিডৰ তৃতীয়টো ঢৌ বৰ্তমানলৈকে আক্ৰান্ত হৈছে 658 গৰাকী ইয়াৰ ভিতৰত 150 গৰাকী আৰোগ্য লাভ কৰাৰ বিপৰীতে 33 গৰাকী আক্ৰান্ত টুমপ্ৰেং কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি থকাৰ উপৰিও বাকী 226 সকল ঘৰত আছে হোম কোৱাৰেণ্টাইনত আনহাতে জিলাখনত
60,000 লোকৰ কোভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে 29,397 গৰাকী লোকক প্ৰদান কৰা হৈছে কোভিডৰ প্ৰতিষেধক। আন্তঃজিলাৰ যাতায়াত বন্ধ থকাৰ বাবে কোভিড সংক্ৰমিত লোকৰ সংখ্যা জিলাখনত হ্ৰাস হোৱা বুলি জিলা উপায়ুক্ত উৎপলা শইকীয়া আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক এন শ্যামে প্ৰকাশ কৰি তথ্যসমূহ ৰাজহুৱা কৰে। আমাৰ ইয়াত ৱেষ্ট কাৰ্বি আংলঙত আমাৰ পজিটিভ কেছ এতিয়ালৈকে 658টা আছে হৈছিলে। তাৰে আমি 150জন ৰিলিজ কৰা হ'ল আৰু আমাৰ হোম কোৱাৰেণ্টাইনত 226জন পজিটিভ পেচেণ্ট হোম কোৱাৰেণ্টাইনত আছে এই কণ্টেইনমেণ্ট জোনত। আৰু এতিয়া বৰ্তমান আমাৰ কোভিড কেয়াৰ চেণ্টাৰ যিটো টুমপ্ৰেঙত আছে তাত আমাৰ 33জন পেচেণ্ট এতিয়া আছে এতিয়া বৰ্তমান। আৰু আমাৰ এতিয়া আমাৰ পজিটিভিটি ৰেটটো অলপ কমি আহিছে। এতিয়া পজিটিভিটি ৰেটটো হৈছে 1.5%। এতিয়া কমিছে। তাৰ মূলতে হৈছে যে আমাৰ যিটো এতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট যাতায়াত বন্ধ হৈছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট আমাৰ বন্ধ হৈছে, সেইকাৰণে বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা ইয়ালৈ আহিব পৰা নাই। সেইটো কাৰণ মেইনলি সেইটোৱেই কাৰণ ইয়াতে যিখিনি মানুহ আছে তেখেতসকলক আমি সজাগ কৰিছোঁ। তেখেতসকলক আমি যি গভৰ্ণমেণ্টৰ সময়ে সময়ে নিৰ্দেশনা আছে সেইমতে তেওঁলোকৰ কামবিলাক কৰি গৈছোঁ। প্ৰশাসনে আমাৰ হেল্থৰ লগত একেলগে কোঅৰ্ডিনেট, ইয়াত আমাৰ পুলিচ প্ৰশাসনো আমাৰ লগত জড়িত হৈছে। আমি এৱেৰনেছ কেম্প কৰিছোঁ জাগাই জাগাই। আমি মিটিং কৰিছোঁ ব্লক ডেভেলপমেণ্ট অফিচাৰসকলৰ লগত। তেওঁলোককো আমি কৈছোঁ যে টেষ্টিং যিমান পাৰে মানুহখিনিক উলিয়াই আনিব লাগে, টেষ্টিং কৰিব লাগে, ভেকচিনেশ্যন কৰিব লাগে। তো সেইবিলাক মূলতে সেইবিলাক কাৰণতে আপোনাৰ অলপ চাগে পাৰ্চেণ্টেজটো কমিছে। ৰাইজক আমি আহ্বান জনাম যে যিমান পাৰে তেওঁলোকে টেষ্টিং, কাৰোবাৰ যদি বেমাৰ জ্বৰ হৈছে, কাৰোবাৰ কিবা অসুখ হৈছে তেওঁলোকে আমাক জনাই পেলাই আমি তেওঁলোকক টেষ্টিং কৰি পেলাই যদি কোভিড আছে তেতিয়া সেইখিনি তেওঁলোকক দৰৱ পাতি দি পেলাই আমি কোভিড কেয়াৰত আনিব পাৰোঁ। আৰু মানুহৰ মাজত এটা ভয় আছে যে ভেকচিনেশ্যন কৰিবলৈ আহিলে আমাক টেষ্টিং কৰিব, পজিটিভ হ'লে আমি কোভিড কেয়াৰ চেণ্টাৰত আমাক ৰাখি দিব। এইটো বস্তু সেইটো মানুহে ভয় কৰিব নালাগে, কাৰণ কোভিড কেয়াৰ চেণ্টাৰত ৰখাটো ভালদৰে তেওঁলোকক ৰখা হয়, ডক্টৰে অনবৰত তেওঁলোকক চাই থাকে। গতিকে কিবা যদি তেওঁলোকৰ লাইফটোৰ কাৰণে ভাল যদি তেওঁলোক আহে, তেওঁলোকক এইটোৱে ক'ম যে আপোনালোকে ওলাই আহক যদি টেষ্ট, আৰু আমাক জনাওক। আমাৰ এটা পাব্লিক গ্ৰিভান্স চেল এটা আছে, তাতো আমাক জনাওক যে অমুক কাৰোবাৰ যদি গাঁৱত কাৰোবাৰ দেখিছে যদি কোভিড হৈছে, জনালে আমি তেনেকৈ একশ্যন ল'ম। তেওঁলোকক আমি টেষ্টিঙৰ কাৰণে মানুহ পঠিয়াম। তো সেইখিনি যদি আমাক সহায় কৰে তেতিয়া মই ভাবোঁ যে আৰু কমি আহিব। তাৰে ইতিমধ্যে বৰ্তমান 33জন কোভিড কেয়াৰ চেণ্টাৰ টুমপ্ৰেঙত চিকিৎসাধীন হৈ আছে। আৰু হোম আইচলেশ্যনৰ পৰা 226জন নহয় জানো, 226জন হোম আইচলেশ্যনত আছে। আৰু আমাৰ বৰ্তমানলৈকে 60,000ৰ ওপৰত আমাৰ টেষ্টিং কৰা হৈছে। গতিকে 658 বাদ দিলে বাকীখিনি নিগেটিভ ওলাইছে। আৰু আমাৰ ইয়াত 6জন ডেথ হৈছে ছেকেণ্ড ৱেভত। 6জনৰ ভিতৰত 3জন ডিফু মেডিকেলত ঢুকাইছে, এজন হোজাই FRU। এইটো কেছটো হৈছে ব্ৰড ডেথ হয়, হস্পিটেল গৈ পোৱাৰ আগতে ঢুকাইছে। আৰু 2টা আমাৰ কোভিড কেয়াৰ চেণ্টাৰ ঢুকাইছে, টোটেল 6টা। আৰু ইয়ালৈকেতো মই ক'লো 33জন আমাৰ কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হৈ আছে নহয় জানো। আৰু পজিটিভিটি ৰেট হ'ল যোৱাকালি আছিলে আমাৰ 1.2। আমাৰ
হায়েষ্ট আমি 4লৈকেও আমি আহিছিল দমকাম আৰু উমপেনাই ব্লকত কিন্তু আমাৰ এতিয়া গোটেইকেইটা ব্লকৰে আৰু এভাৰেজ হিচাপত আমাৰ বিল' 2 আহিছে এতিয়া বিল' 2 আগৰ পৰা ছাৰ যিটো পজিটিভিটি হাৰটো যেতিয়া কমিছে তাৰ মূলতে কি বুলি ভাবিছে মানে প্ৰথম কথা হ'ল টেষ্টিঙৰ সংখ্যা বাঢ়িছে যিমানে আমি টেষ্ট কৰিব পাৰিছোঁ সিমানে আমি পজিটিভ কেছখিনি ডিটেক্ট হৈছে ধৰা পৰিছে দ্বিতীয়তে মানুহে হয়তো কোভিড প্ৰট'কল যিখিনি SOP বিধি বিধান সেইখিনি হোম আইচলেশ্যনত থকাখিনিয়ে হওক বা নাইবা যিখিনি নন কোভিড নিগেটিভ পেচেণ্ট তেওঁলোকে এই SOPখিনি যিখিনি মানে কৰিবলগীয়া কামখিনি বিধি বিধান বুলি কয় SOP সেইখিনি মনাৰ কাৰণে অলপ ট্ৰেন্সমিশ্যনটো ব্লক হৈছে বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙতো আৰক্ষীৰ তীব্ৰ ড্ৰাগছ বিৰোধী অভিযান শনিবাৰ দিনটোপৰতে কাৰ্বি আংলং আৰক্ষীয়ে এক অভিযানত ডিফুৰ আৰ্বৰেটাম ক্ৰাফ্ট চেণ্টাৰৰ সমীপত এক ঘৰত তালাচী চলায় আৰু ড্ৰাগছসহ আটক কৰে সন্তোষ সিঙক এইদৰে জিলা আৰক্ষীয়ে দিনে নিশাই কৰা তীব্ৰ ড্ৰাগছ অভিযানত ড্ৰাগছ সেৱনকাৰী ৰাখাল দাসক ড্ৰাগছসহ ৰাখাল দাসৰ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ধৃত সন্তোষ সিঙৰ পৰা ব্লু চিম্প্লেক্স প্লাছ টেবলেট 16টা স্পাকৰ বন প্লাছ 13টা টেবলেট উদ্ধাৰ কৰে ইতিমধ্যে ড্ৰাগছ সেৱনকাৰী সন্তোষ সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ সোধা পোছা অব্যাহত ৰাখিছে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ সমস্যা সমানিশ্চিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Cholo lah pok cukor cincin tenang nak. Igar koy, bong manay, bang serak thani pok cukor ong. Kopi po na bong. Pipo lote. Igar koy ni pok cukor elo ti men duway nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong beng puji mini. Pok cukor dawai nang pidun tha. Lada ketok 24/7 open pu. Jiro anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan aber kipya number along humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ চিনথং সমষ্টিৰ অন্তৰ্গত চিনথং লেম্পছৰ জৰিয়তে 10 জুনত চাউল বিতৰণ ক্ষেত্ৰত খেলিমেলিৰ সৃষ্টি হয় আৰু এই ঘটনাৰ সন্দৰ্ভত চিনথঙৰ বিজেপি লোকেল কমিটিয়ে এক সংবাদমেল আয়োজন কৰি উক্ত ঘটনাৰ স্পষ্টীকৰণ দিয়ে চিনথং লেম্পছৰ জৰিয়তে চাউল বিতৰণক লৈ শনিবাৰে বিজেপি লোকেল কমিটিয়ে এখন সংবাদমেল আয়োজন কৰি কয় যে NFSA চাউল বিতৰণৰ সন্দৰ্ভত কিছু খেলিমেলি হোৱাৰ বাবে ৰাইজৰ মাজত অবাঞ্ছিতভাৱে এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় হিচাপ মতে ৰাইজৰ মাজত চাউল বিতৰণত পৰ্যাপ্ত কৰিব নোৱাৰা হয় অৰ্থাৎ কম হোৱাৰ বাবে সকলোকে বিতৰণ কৰিব পৰা নগৈছিল উক্ত দিনা
এই সংবাদমেল যোগে বিজেপি মণ্ডল কমিটিৰ সভাপতিয়ে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। উল্লেখ্য সংবাদমেলত বিজেপি মণ্ডল কমিটিৰ সভাপতি জয়সিং বংৰু, চিনথং লেমছৰ সভাপতি লংচিং ক্ৰু, ভিডিচি অধ্যক্ষ খৰসিং সেনাৰ আৰু লেমছৰ ছেক্ৰেটাৰী দৰসিং টিছো উপস্থিত থাকে। Nilitum labangsu akeron bomhut stame nilitum okol BJP det si cheronji pule nilhin ben kamatha dam labu ke kali sitame hala sangkiron bom unhura bang media tumbang lo nar julo la support bang kan nilitum la BJP phan ke kroi tum phan ansi sangron pon bom lang pusenili tham dun lo la sala dak kele bang ke BJP phan ansi pichoji boson si cari long lo sitame ningduk lo mane chunengri lo kado we sulang dorat phan same nilhin ben chunengri bangkala lo nal tum same dia po pusi chunengri lo la sinon ke bang helang penap dik ben keron jelang pus same nilitum kat ke do kat ka we party jipupe chuneng ke dam tang same nilitum la son siron pon la si beneng le thot same nilitum la son siron ponji la si kado we phan same la non Kiron ponjelang an bangke alang litum same kepebang edji sang na pchudeng dun edji phansi nilhin pen puthot chinthong ara phan same nilhin pen chunengri lo na chudeng dun edji phansi nilhin pen chunengri pon lo la pena ni si nili masap su ningdu athe nili tarik kebar ni sangron bang nili ahok lo asang piwek amunit si haladak new salong bangke sanglong dun depu alang li ke cipu nili long non alis do nang li tumat theng non nili paklang yi lahen lo apemen carbon tok BP mijing ti anke pona bangalan si new salong ke tham dun edition inti pusi jetok asal lahen ke long vek lo la pen asang bang phie di man tan nili bang pho sila dak bonai pilo pipon lo pon long vek lo am sinong panili ning ye bom la an non kat ka beto ma phana bangke non ni tum decision en po an em saramata nang pulo ake kom nai talin kep pajetang nai bola em sar projurong pisada nilifan mahata phone pe nang pulo lasi nilitum na non amat ini amat nilitum decision en po pe nilitum ki pithuyita hombar ben ke nilitum pipo lasila non hombar pe na bangke mohet nilifang yong sidane yelo ye parti ji punang nelo pulo la se parti puwe pen ke dam tangason reng rapet na ya phana pot nilitum lem sen ben sita un an ke bor idun po lapen nili ako chuneri thu ya bang lalo yong si political penang interfere don bom tela sonang man bom tahai aposi direction mada nilitum han direction nang pinoi pen nilitum han direction ateng ben nilitum pichun ma pichun ji manang lang do noi keron ge baga bang ke nilitum mak suban si charon je bak po bos ni rihin pen kaningi kangtung ben kajunari kangtung urmi durmiar ni pen nilitum keron pon pacetang pon po la sila bangsu keron pon kapacetang pon along komani kopine akechok taduji akechok chetaduji setame ilitum la nonason chingki pon chingwai pon aprang sinang litum media korting je la an la dak nang ka humri thega pon nang litum phan chen thong lem pen kurbang thu pajirlo la si kaching kilong kachingwai long apot nilinang litum phaning ching sampik la sila dak nilitum lems pen patir pi pon po un an ke keron pon kapacetang pon japan sin nilitum chisik cedang pon lo la pen ke Assam government la pen ke Karbi Anglong Autonomous Council ACM tim Karbi Anglong alang litum pantame la an ke dukelak arada phan kipi jir pon thek pot alang litum phanta korwang thu pajir pon lo Hamrena pra khundor ko report kat news Karbi Anglong Women Justice Forum United Karbi Anglong Women Association Serdi Hun Pirthak Asonge Long Nitor Mohila Polotkari Rakhal Dasok Hikre Greptar Korar Dabi Tulise Karbi Anglong Women Justice Forum United Karbi Anglong Women Association Serdi Hun Pirthak Asong Long Nitor Mohila Polotkari Rakhal Dasok Hikre Greptar Korar Dabi Tulise উল্লেখ্য ৰাখাল দাস নামৰ এজন লম্পটে এগৰাকী কাৰ্বি মহিলাক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ তথা মাৰপিট আৰু টকা চুৰি কৰে ইমানবোৰ কাণ্ড সংঘটিত কৰা এই লম্পটজন এতিয়াও মুকলি আকাশৰ তলত মুক্তভাৱে আছে
সেয়েহে উক্ত মহিলা সংগঠনে একচুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ যোগে দোষী ৰাখাল দাসক শীঘ্ৰে গ্ৰেপ্তাৰৰ লগতে দৃষ্টান্তমূলক আইনী ব্যৱস্থা ল'বলৈ জিলা আৰক্ষী প্ৰশাসনৰ অনুৰোধ কৰিছে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।